এটা বিশেষ প্ৰাচীন শিৱ মন্দিৰ য'ত এখন পদ্মাসন বিৰাজমান হৈ আছে। এই পদ্মাসনখন লৰচৰ কৰিব নোৱাৰি। ৪৩ বছৰ ধৰি মন্দিৰটোত পূজা কৰা পূজাৰীজনে কোৱা মতে পদ্মাসনখন তাতে নিজে নিজে প্ৰকট হৈছিল। তেওঁ কোৱা মতে সত্যযুগৰ মন্দিৰ হেনো এইটো। সৰুতে তেওঁ দেখিছিল মন্দিৰটোৰ চাৰিওকাষে কেৱল ঘন জংঘল আৰু মন্দিৰটো বাঁহ খেৰেৰে নিৰ্মিত আছিল। পিছত গাঁৱৰ লোকে লগ হৈ মাটিয়া টিঙৰ চালিৰে মন্দিৰটো নিৰ্মাণ কৰিছিল। এতিয়া মন্দিৰটো ধুনীয়াকৈ পকী কৰি নিৰ্মাণ কৰা হৈছে। মন্দিৰটোৰ ওচৰতে পুখুৰী এটা খান্দোতে এটা বিষ্ণু বিগ্ৰহ, এডাল কাঠৰ খুঁটা আৰু এটা মহামায়া বিগ্ৰহ উদ্ধাৰ কৰা হৈছিল। বিগ্ৰহকেইটা এতিয়া প্ৰাৰ্থনা গৃহত থোৱা আছে। মন্দিৰৰ চৌহদত এডাল বহু পুৰণি গছ আছে য'ত ৬ প্ৰজাতিৰ গছ একলগ হৈ আছে। গছডালৰ তলতো এটা প্ৰাচীন শিৱলিংগ আছে য'ত ভক্তসকলে পূজা কৰে, চাকি দিয়ে আৰু পানী গাখীৰ ঢালিব পাৰে। এই মন্দিৰটোৰ নাম হৈছে মথাজাৰ শিৱ মন্দিৰ, যিটো দৰং জিলাৰ চিপাঝাৰৰ দক্ষিণ ফালে থকা গৰুখুটি গাঁৱত অৱস্থিত। মোৰ বৌৰ মাকৰ ঘৰৰ পৰা বিদায় লোৱা নামখন এই মন্দিৰটোতে ধৰা হৈছিল। তাৰে কিছু নিয়মো আপোনালোকক দেখুৱাই দিছোঁ। আৰু সেই উদ্দেশ্যে এই মন্দিৰটোলৈ যোৱা হৈছিল আৰু আপোনালোককো মন্দিৰটি দৰ্শন কৰোৱাৰ সৌভাগ্য হ'ল। আপোনালোকে দৰ্শন কৰি নিশ্চয় ভাল পাইছে। পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। ভাল লাগিলে শ্বেয়াৰ কৰি দিব নাপাহৰিব।